নমস্কাৰ বন্ধুসকল, পুনৰ আহিলোঁ আৰু এক নতুন ভিডিঅ' লৈ। আজি মই কি কৰিম জানেনে? আজি মই পাণ পাৰিম। ডাকে কয় পঢ়াই পঢ়ে ৰুৱে পাণ, এই নিতে নিচিন্তে আন। এথুকি তামোল বোলে 14 গুছি পাণ, তাৰে ৰাইজক ধৰি যাওঁ মান। ডাকৰ বচন আছে, মই বিশেষ নেজানো, কিন্তু পাণ তামোল যে আমাৰ সমাজত জাতীয় জীৱনত বিশেষকৈ এৰাব নোৱাৰা সম্পৰ্ক আছে। ই ধুৰুপ। অতিথিক আতিথ্য কৰোঁতে তামোল থুকি পাণ গুছিয়েই ৰূপৰ শৰাইখন যদি গৃহস্থই আগবঢ়াব নোৱাৰে, তেন্তে বৰ অনুতাপ কৰে নহয় জানো? এইবিলাক আলোচনা আমি কম সময়তে শেষ কৰিব নোৱাৰিম। নিশ্চয় জানে আপোনালোকে কুৰিখিলা পাণে এগুছি হয়, আকৌ 20 গুছি পাণে একমঠা পাণ। পিছে 100 গুছি পাণে কিমান হয় জানেনে? কমেণ্টত জনাবচোন। আৰু ইয়াকো জনাব দেই, মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে। ভাল পালে লাইক দিবলৈ কিন্তু নেপাহৰিব। ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। নতুন নতুন ভিডিঅ' মই দি যাম। চৰি দেই, বিষয়টো আছিল পাণৰহে। পাণৰ আকৌ বহুতো জাত আছে। মিঠা পাণ, বাংলা পাণ, খাচী পাণ, চাং পাণ, জাতি পাণ। আৰু এবিধ পাণ আছে কি জানেনে? বৈৰাগী পাণ বা আউনি পাণ বুলি কয় আমাৰ গাঁৱৰ সমাজত। এইবিধ পাণ বৰকৈ নেখায়, বিশেষকৈ বেজালীৰ কাৰণে লাগে। অন্য এটা কথা কি জানেনে? মদাৰ গছত আকৌ বগোৱা পাণ খাবলৈহে ভাল, কিন্তু ই কামে কাজে আৰু সবাহতো নেলাগে। সঁচাকৈ পাণ খেতিও বৰ লাভজনক খেতিয়েই। খৰালি বতৰত এখিলা পাণৰ দাম 1 টকা হয় জানেনে? মানে ফাগুন চ'তমহীয়া পাণ পকিবলৈ ধৰে, সেই সময়ত কেঁচা পাণৰ ভাল দাম পায়। ডাকে কয় যাৰ নাই পাণ বোলে তাৰ নাই মান। 365 জোপা ৰুবা পাণ, মাহেকে পষেকে ল'বা যতন। পাণ খাবলৈ লাভত পাবা, আৰু লংকা বনিজ ঘৰতে পাবা। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ছাবস্ক্ৰাইব কৰিব কিন্তু নেপাহৰিব। থেংক ইউ।